হেল্ল' গাইজ গুড মৰ্ণিং কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল তো বহুত দিনৰ মূৰত গাইজ ভ্লগ এটা বনাবলৈ যাই আছোঁ তো আজি হ'ল ৰক্ষাবন্ধন তো ৰক্ষাবন্ধনৰ কাৰণে আজি আমাৰ মানে ভ্লগটো ৰক্ষাবন্ধন স্পেচিয়েল ভ্লগ হ'ব যাই আছে লগতে আৰু কিবা কিবি এইটো ভ্লগত দেখুৱাম তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু মানে ৰাখি বান্ধিব আহিছে যিহঁতে এই তাৰ পৰা আহিছে আমিও ৰেডি হ'লোঁ গা চা ধুলোঁ তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ চ' গাইজ এইফালে আহিলোঁ বৰমাহঁতৰ তাতে তো জিও মুনুবাই গোটাই ৰাখীৰ যোগাৰ কৰিছে বেলেগটো আহিছোঁ আজিও আৰু এইফালে আমাৰ মিষ্টাৰ ইণ্ডিয়া আহিছে মিষ্টাৰ ইণ্ডিয়াৰ এটা চেলেঞ্জ ভিডিঅ' বনাম বুলি ভাবি আছোঁ বনোৱাৰ মানে প্লেনিং চলি আছে না তো হোৱা নাই লাহেকৈ বনাম আৰু তো ৰাখি বান্ধি বান্ধলি বান্ধলাই বুলি তো গাইজ এতিয়া লাহেকৈ আমিও বান্ধি লওঁ আৰু অলপ আজি পকেট খালী হ'ব গিফ্ট অনা নাই মই পাছত দিম আজি মানে এতিয়ালৈ গিফ্ট অনাই নাই আৰু এতিয়া বাজিল 7:30 তো দোকানো খোলা নাই এতিয়া যাই পেলাই আনাৰ একো সেই নাই তাতে আৰু মুনুবা যাব বোলে স্কুল আছে দে আৰু গাইজ তাৰপিছত মাজতে কেইদিনমান আগতে আৰু আমাৰ মিষ্টাৰ ইণ্ডিয়াৰ লগত এটা বিৰাট ডাঙৰ ঘটনা হৈ গ'ল মানে সিয়াক তাৰমানে সাপে ইমান ভাল পায় তো স্কুটিৰ লগত মানে সি ফুৰাব লৈ আহিছিল সাপ ফৰক মানে স্কুটিৰ ভিতৰত সাপ এখন লৈ আহিছিল গাখীৰ আনিব আহিছিল গাখীৰৰ পেকেট দোকানলৈ আহিছিল আহোঁতে মাজতে গাড়ী চলাই আছে সাপ এশৰ সৰু সাপ তো সেয়াৰ গ্লাছৰ ফুটা থাকে মানে গ্লাছখন নাই এতিয়া তো গ্লাছৰ ফুটাৰে উলিয়াইছে ইয়াৰ হাতত যে নুফুটিয়ালে কি সাপ আছিল ফেটি সাপ হ'ব পাৰে ফুটিলে আৰু কি হ'ল গাইছ আৰু সেই ভাগ্য ভাল মানে একো নপৰিলে লাহে যাই আছিল ব্ৰেক চেক মাৰি পেলাই ছাইডত গুচি আহিছে চব বস্তুখন তোমাৰ লগতে হয় না হা তাৰপিছত কি কৰি ওলালি গোটেই খুলিছে আৰু লাহেকৈ ইহঁতৰ এখন নতুন গাড়ী ল'লা তো খানাটো পেণ্ডিং হৈ আছে কেইখন বা খুৱাই খানাটো আজিও আজিও কি হ'ব খানাটো গাড়ীৰ খানা পেণ্ডিং হৈ আছে তো গাইজ গাড়ীখন লৈছে দেখুৱাম গাড়ীখন এল্টো কি আছিল কেটেন ব্লেক কালাৰ দেখুৱাম গাড়ীখন বেকগ্ৰাউণ্ডত গাইজ মিউজিক এটা দিব হ'লে ভাল লাগিল হয় দেন গোটেই কপিৰাইট লাগব না ধাগো সে বান্ধা গাৱে গায়ক নি তো গাইজ বৰমাই আৰু চাহ দিলে চাহ খাইছোঁ ইটাৰ কয় বান্ধি আছো ইফালে এণ্টাৰ হৈ গ'ল আমাৰ টিকলি নিকুমণি আৰু এইফালে আহিছে টিকু কিনো পূজা কৰে চাহিবাৰৰ দৰে হেৰিটা দেখি দি হাতখন দেখি দিয়ে তো গাইজ টিকুৰ এতিয়া মানে একদম বিৰাট ফেমাছ হৈছিল মানে হেৰি হৈ গৈছিল ষ্টিকাৰ হৈ গৈছিল চাং দেখি দি শক্তি এতিয়া আহিলোঁ আমাৰ ঘৰত আৰু এইবাৰ আমাৰ ভণ্টি বান্ধিব বঢ়িয়া চা একবাৰ হাতকেইখন দেখি দি চবে চোন তো আজি একদম ইউনিফৰ্ম হিচাপত থৈছে মানে চবে একদম পুৰা নীলা আৰু তো এইবাৰ বান্ধো
আমার এই করি পুরা এখন গলা চলা রেডি করছে ভিডিও কর কালকে ডিসিপ্লিন কে নব সুমন আগে যা বাবু তো দিবার আছে কথা কথা কো আগে কে কালার চলাবে কোৱা গাওঁৰ আছে নিজেও সেই নাই কাম বাপা কালকে নব হয় কে না কইছে দিবা কথা নিয়ে বিরো হাইও কামনা করিল এনো বাবু আরে আজি দিনটা উল্টা হয়ে আছে বাবু সকালে বাবা তো ইমান কথা কইনে হুমরিয়া বঢ়িয়া কি হইছে তোর মানে এখন খাওয়া নিছি কত না খালা না খালা কিও খাবার ওটা হইছে বাবা কিবা খাবার হে না হবো নাই আজ খাওয়াই না মই কো খাওয়া না চকলেট দেখাইছো এই থিন্দি লেবু টেঙা আৰু পানী খাবি তাৰপিছত হেৰি ও এই মেল ভাল লাগে বাবুর কি হয়েছে এখন নাখাও যে আমার মিস্টার ইন্ডিয়া আজি একো মুখত দিব পৰা নাই ভালকে গলাটাও আধা হৈছে মানে এটা ফটান হয় এটা এটা চকু দিয়ে রাখি দিয়ে রাখো এই ধুনে আছে বুঝো সব খাবার নিয়ে খাবার লাগে কিবা খাই দিওঁ বাবুটো দেখি ভাল কালেকশ্যন হৈছে নে এই বলেন বুঝেছ থ্যাংক ইউ বঢ়িয়া ভাল লাগছে তো গাইজ আমি মানে ৰাখি চাকি পিন্ধিলোঁ এতিয়া পূৰা ফটো চটো ল'লোঁ এতিয়া ফটো ছেশ্যন অলপ চলি আছে তো ফটো উঠোঁ আৰু লাহেকৈ